EPPL long live, EPPL long live, long live, long live, long live, long live. Long live, long live. Jindabad, jindabad. Bhavesh Kalija jindabad. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Long live, long live. Jindabad, jindabad. Jindabad, jindabad. Long live, long live. Jindabad, jindabad. Jindabad, jindabad. Jindabad, jindabad. Gojen Deka Silkizar. Bhoben Nath. Cricket Army Officer. Dibakor Bosumotari Garugao. Hey. Suresh Boru. Deruapara. Thakur Das Balahati. Thakur Das Balahati. Ravi Das. বন্ধুসকল আজি আমাৰ গড়েশ্বৰ সমষ্টিত আমাৰ মুখ্য কাৰ্যালয় নিৰ্বাচনী মুখ্য কাৰ্যালয় আমি শুভ উন্মোচন কৰিছোঁ। এই শুভ উন্মোচন কাৰ্যসূচী সংগতি ৰাখি আজি আমাৰ বিভিন্ন দলৰ পৰা আমাৰ যোগদান কাৰ্যসূচী চলিছে। ইয়াত আছে আমাৰ মিছন 2020 পৰা আহিছে। এই মিছন 2020 পৰা মাননীয় আমাৰ গুণেশ্বৰ বড়ো ডাঙৰীয়া আৰু সুভাষ মজুমদাৰী আৰু পবিত্ৰ নাৰ্জাৰী তেখেতসকলৰ তিনিজন নেতৃত্বত কমেও আমি 150 সদস্য আমি পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰ বাহিৰেও BPF দলৰ পৰাও কিছু সংখ্যক ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে। হিচাপে আজিৰ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ নীতি আদৰ্শটো ভাল পাই তেখেতসকলে আমাৰ দলত যোগদান হৈছে। আৰু হিচাপে আজি BTC শাসনত যিটো প্ৰমোদ বড়ো ডাঙৰীয়া যি মানে চৰকাৰ চলিছে, ইয়াৰ মানে 1.5 মাহৰ ভিতৰতে যি উন্নতিৰ এটা দিশ আমি দেখা পাইছোঁ। আজি আমি গড়েশ্বৰ সমষ্টিত 1.5 মাহৰ ভিতৰত যি চৰকাৰ কৰাত আমিও মানে ৰাস্তা 16টা ৰাস্তা আমি পাবলৈ সক্ষম হৈছোঁ CC ব্লকৰ হিচাপে। সঁচাকৈ আমি শান্তি বা মানে শলাগ ল'ব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি শান্তি পাইছোঁ। হিচাপে আজি মই ক'ব বিচাৰিছোঁ, যিটো মানে আমাৰ এলায়েন্স চৰকাৰ হিচাপে BTCত আছোঁ, 3টা মানে দল, যেনেকুৱা আমাৰ UPPL দল আৰু BJP আৰু GSP, এই 3টা দলক যোগ কৰি আমি 29 জন মানে নমিনেটেড 6জনটো লৈ 29 জন আমি MCLA হিচাপে চৰকাৰ গঠন কৰিব পাৰিছোঁ। তাৰে ভিতৰত আমাৰ গড়েশ্বৰত আমি কেণ্ডিডেট নাপালেও আমাৰ BJP দলৰ পৰা যিটো প্ৰাৰ্থী দিছে ভৱেশ কলিতা ডাঙৰীয়াক, তেখেতে মানে দ্বিতীয়বাৰৰ কাৰণে মানে প্ৰাৰ্থী পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ যিটো 5টা বছৰত যিখিনি আমাৰ গড়েশ্বৰ সমষ্টিত যি কাম কাজ কৰিলে, যাতায়াতৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি কাম কৰিছে, সকলো ৰাইজে সন্তুষ্ট হৈছে। আৰু হিচাপে দলৰ ক্ষেত্ৰতো তেখেতে 26টা সমষ্টিৰ ভিতৰত যে তেখেতেও এজন মন্ত্ৰী পদবী পোৱাটো তেখেতৰ মানে সক্ৰিয়তাটো, তেখেতৰ যিটো মানে যি নেতাৰ মানে গুণ তেখেতৰ তাত আছে বুলি ক'ব লাগিব। তাৰ কাৰণে হয়তো নীতি নিয়ম আদৰ্শ মানি চলাৰ কাৰণে তেখেতে আকৌ দ্বিতীয়বাৰৰ কাৰণে টিকেট পাইছে। হিচাপে আজিৰ দিনটোত আমি এলায়েন্স হিচাপে BTC ৰিজনৰ পৰা 100% আমি ছাপোৰ্ট কৰিছোঁ আৰু 35,000তকৈ অধিক ভোট দি জয় কৰাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। স্যার, যোৱা পৰিষদীয় নিৰ্বাচনত আপোনাৰ প্ৰধান ইছ্যু আছিল গড়মূৰ দলংঘাটৰ দলং আধৰুৱা হৈ থকা, এতিয়া কি প্ৰগ্ৰেছ হৈছে স্যাৰ দলংখন? বৰ্তমানলৈ যিটো মানে 17 বছৰ শাসনত থাকি এই 10টা বছৰত দলংখন বনাব নোৱাৰা BPF দলে তেখেতসকলে লুটি পুটি লৈ যায়। এই দলংখন নিৰ্মাণ কৰাৰ কাৰণে মাত্ৰ 8 কোটি টকাৰ ভিতৰত 4 কোটি 10 লাখ টকাহে ৰৈ গৈছিল। এতিয়া এই দলংখন বনাব গ'লে 11 কোটি টকা লাগে। এই 11 কোটি টকাটো প্ৰগ্ৰেছ কৰাৰ কাৰণে আমি ফাইল মক কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু গভৰ্ণমেণ্টে ইয়াৰ ভিতৰত যিটো মানে নাবাৰ্ডৰ স্কিম আছিলে হিচাপে ছাপোৰ্ট কৰা নাই গভৰ্ণমেণ্টে। যিহেতু 10টা বছৰ হ'ল, ইয়াত প্ৰশ্নবোধক
মানে কিবা আহিছে তাৰ কাৰণে আজি আঁচনিটো সেইটো অলপ মানে আমাৰ প্ৰেক্টিকেলি অসুবিধা হৈছে তাৰ কাৰণে আমি নেক্সট বাৰ সেশনত এই দলংখন নিৰ্মাণ কৰাৰ কাৰ্যসূচী আগবাঢ়িম বুলি আমি কথা দিছোঁ ৰাইজৰ মাজত আমি যিখিনি ক'ব লাগে সেইখিনি কথাটো আমি যিহেতু আমি নতুনকৈ মাত্ৰ 1.5 মাহে হৈছে চৰকাৰ গঠন কৰা এই দলংখন কৰাই উঠাটো সহজ কথা নহয় আমি যেহেতু ইয়াত প্ৰজেক্টটো উঠাব লাগিব ইষ্টিমেট তৈয়াৰ কৰিব লাগিব তাৰ কাৰণে আহি থকা দিনত আমি এই দলংখন মানে প্ৰস্তুত কৰি তুলিম সম্পূৰ্ণৰূপে স্যার আপনার আপনি কিবা সমস্যা হিচাপেতো আমাৰ যাতায়াতৰ সমস্যাই বেছি গাঁও চুবুৰীবিলাকত যিখিনি ৰাস্তা আছে সেইখিনিতো বহুত মানে জৰাজীৰ্ণ আছে হিচাপে আমি যি কাম কৰে মানে ৰাস্তাৰ ক্ষেত্ৰত আমি চিচি ব্লকৰ ৰাস্তা কৰাৰ এটা পলিচি আছে আমাৰ কাৰ্যপন্থা আমি লৈছোঁ তাৰ কাৰণে এতিয়া বৰ্তমান আমি 16টা ৰাস্তা পাবলৈ সক্ষম হৈছোঁ চিচি ব্লকত ভোকেশনাল ট্ৰেইনিং আছে সেইখন ITL ৰূপান্তৰ কৰাৰ আপুনি পদক্ষেপ গ্ৰহণ এই হেতুৰ ক্ষেত্ৰত আমি ডিছকাশ্যন কৰি আছোঁ মানে আমাৰ EM সকলৰ লগত তেখেতসকলৰ লগত আমাৰ চিফ মহোদয়ক আমি অনুৰোধ ৰাখিছোঁ এইটো আপগ্ৰেডেশ্যন কৰিব লাগে বুলি 4খন মেডিকেলৰ ভিতৰত আমি এখন হ'লেও আপডেট কৰি মানে 100 বেডেড বা যিটো ক্ৰাইটেৰিয়া আছে গভৰ্ণমেণ্ট প্ৰটকলত হিচাপে মেডিকেল উন্নত কৰিব লাগে সেইটো আমি ডিমাণ্ড কৰিছোঁ মেডিকেল ডিপাৰ্টমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ যি EM তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ স্যার এটা কথা কিবা আছে নেকি আপনার ইয়াৰ ভিতৰত যিহেতু আমাৰ প্ৰেক্টিকেলি অলপ অসুবিধা হৈছিলে মানে ফাইল মভ হৈ আছে এতিয়া চেংচনৰ অৱস্থাত আছে এপ্ৰুভ প্ৰথমে স্বাগতম জনাইছোঁ আজি আমাৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ যি মুখ্য কাৰ্যালয় অনুষ্ঠান আৰু সেই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আমাৰ মাজত আহিব পৰা যি ব্যক্তি তেওঁলোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি প্ৰথমে আমাৰ UPPL দলৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন যাচিছোঁ আৰু তেওঁলোকক আমি উষ্ম আদৰণি জনাইছোঁ আমি আশা ৰাখিছোঁ আমাৰ যি UPPL দলে আমাৰ BJP দলৰ লগত আমি যি তেওঁলোকক আমাৰ তৰফৰ ফালৰ পৰা যি আমি তেওঁলোকক সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আমি সম্পূৰ্ণৰূপে আশা ৰাখিছোঁ আমি তেওঁলোকক আমাৰ UPPL দলৰ তৰফৰ পৰা যিমানখিনি মানে তেওঁলোকৰ প্ৰয়োজন হয় সেইমতে আমি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব পাৰিম আৰু আমি UPPL দলৰ ধৰ্ম নীতি যি আদৰ্শ সেইবোৰ আমাৰ মাজত অটুট ৰাখি তেওঁলোকক বিধানসভা সমষ্টিত মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আমি বিপুল ভোটত জয় কৰাব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ যি UPPLৰ যিমানখিনি ভোটাৰ আছে এই যিমান আমাৰ UPPL দলৰ ভোটাৰখিনি তেওঁলোকক সম্পূৰ্ণৰূপে দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ গজেন ডেকা শিল্পীজাৰ ভৱেন নাথ ৰিটায়াৰ্ড আৰ্মি অফিচাৰ দিবাকৰ বসুমতাৰী গাৰুগাঁও সুৰেশ বড়ো গেৰুৱাপাৰা ঠাকুৰ দাস বালাহাটী